যোৱা 4 তাৰিখ জুন 4 তাৰিখে আপোনালোকে গম পাইছে ফলাফল বিশেষকৈ আমাৰ 6 নং ডিফু লোকসভা সমষ্টি আপোনালোকে সবেই দেখিছে যে ফলাফলটো আমি এক্সপেক্ট কৰা নাছিলে যে আমি পাম নাকি বুলি তেনেকৈ আমি এক্সপেক্ট কৰিছিলোঁ কিন্তু আমি পিছত ৰিজাল্ট আমি পালোঁ যে আমি 3 লাখকৈ অধিক আমি ক্ৰছ কৰিছোঁ আৰু আমাৰ নিয়াৰেষ্ট আমাৰ ৰাইভেল আছিল APS আছিল তেখেতক আমি 1 লাখকৈ 1,47,000 আমি লিড কৰিছোঁ আৰু ইষ্ট কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলং আৰু ডিমা হাছাও আমাৰ গোটেই ভোটাৰসকলক আমি ধন্যবাদ দিব বিচাৰিছোঁ আপোনালোকৰ মাধ্যমৰ পৰা আৰু আগন্তু আমাৰ চেলেঞ্জেছবিলাক থাকিব যে আমি য'ত আমাৰ ভোটবিলাক কমি গৈছে সেই জায়গা আমি আকৌ পুনৰ আমি আলোচনা কৰি পেলাই আমি আকৌ 1 সপ্তাহৰ ভিতৰত আমি আকৌ জইণ্ট পাৰ্লিমেণ্টাৰী বহাৰ পিছত আমি য'ত আমাৰ ভোটবিলাক কমি গৈছে সেই ঠাই আমি আকৌ পুনৰ আমি তাত শক্তিশালী কৰিবলৈ কাৰণে আমি আকৌ পাৰ্টি প্ৰগ্ৰামবিলাক বিশেষকৈ আমাৰ কাৰ্যকৰ্তাৰ লগত আকৌ বহি পেলাই আমি শক্তিশালী কৰিবলৈ যাম আৰু যোৱা 2 মাহকৈ অধিক আমাৰ কাৰ্যকৰ্তাবিলাকে বহুত কষ্ট কৰিছে 2 মাহকৈ অধিক আমাৰ কাৰ্যকৰ্তাবিলাকে ঘৰে ঘৰে গৈছে আমাৰ প্ৰাৰ্থী অমৰ সিং টিছক জিকাবলৈ কাৰণে তেখেতসকলে বহুত কষ্ট কৰিছে পাহাৰ ভয়ম দিন ৰাত তেখেতসকলে কষ্ট কৰাৰ কাৰণে আজি এই ফলাফলটো আমি পালোঁ আৰু বিশেষকৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তেখেতক শক্তিশালী কৰিবলৈ কাৰণে আমাৰ প্ৰাৰ্থী ইয়াত আমাৰ অমৰ সিং টিছু ইয়াৰ পৰা জিকাই দিয়া হৈছে আৰু যোৱাকালি আমাৰ প্ৰধানমন্ত্ৰী তেখেতৰ টীম আমাৰ ইষ্ট কাৰ্বি আংলঙৰ পৰা নতুনকৈ যোনে মন্ত্ৰী দিয়া হৈছে দায়িত্ব দিয়া হৈছে বিশেষকৈ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আমি ধন্যবাদ দিছোঁ আৰু যোনে ইয়াত এই টীমত কনগ্ৰেচুলেশ্যন দিছোঁ আৰু বিশেষকৈ সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্গাৰিটাক আমাৰ কাৰ্বি আংলঙৰ আমাৰ অসমৰ পৰা 2টা মন্ত্ৰী এটা কেবিনেট আৰু এটা মিনিষ্টাৰ অফ ষ্টেট দিয়াৰ কাৰণে আমি নৰেন্দ্ৰ মোদী বিশেষকৈ আমাৰ ভাৰতীয় জনতা পাৰ্টি টিমক আমি ধন্যবাদ দিব পাৰিছোঁ ten seat langsung kali lasi pulih mo pen nana man itu mah vote nama khusus apulisation si komucot mah kuda kabang itu aku non putot ansu si kepang tang tu nasi jokce mah kasubang aku jalan tu si aku party kepang tang tu si kepang gitu mah aku আপোনালোকে ভাবিছিলে নে APSLC প্ৰথম পৰ্যায়ত যিখিনি কিছুমান সমষ্টি আছে এইটো আপোনালোকে বিজেপিয়ে কম পাব আপোনালোকে চাই থাকক মই কৈছোঁ নহয় আমাৰ এছেছমেণ্ট হৈ গৈছে আমাৰ পাৰ্টি লেভেলৰ হৈছে মণ্ডল লেভেলৰ হৈছে সেইটো নহয় আমি মানে অভাৰ কনফিডেণ্ট আছিলে কমিব সঁচাকৈ হয় একদম সেইটো কমি গৈছে সেইটো হৈছে কি তাৰমানে কংগ্ৰেছে এনেকুৱা হেৰি কৰিছে যে য'ত তাৰমানে আমি নোৱাৰোঁ নিজিকিমেই সেইকাৰণে তাত আমি কংগ্ৰেছক ভোট দিব নালাগে APSLCক দিছে সেইকাৰণে মেক্সিমাম কংগ্ৰেছৰ ভোট তাতে গুচি গৈছে মোক কংগ্ৰেছৰ এজন মেইন মানুহে কৈছে তাৰ ভিতৰত আমি একেলগে বহি থাকোঁ না এই কাউণ্টিং ৰুমত সিয়ে কৈছে আপোনালোকে চাই থাকক মোৰ কথা যদি মিছা বুলি কয় পিছত মোক চাব সঁচা প্ৰমাণিত হৈছে তাৰমানে এইটো কি হৈছে কংগ্ৰেছে পূৰা দায়িত্ব দিছে সিহঁতক গ্ৰাছ ৰুট লেভেলৰ এনেকুৱা কোৱা হৈছে যে আপোনালোকে এনেও আমিতো হাৰি আছোঁ গতিকে যিমান ভোট আছে APSLC জীয়াই কাথাৰক দিব লাগে